গুড মৰ্নিং মোৰ পাকঘৰৰ পৰা স্বাগতম জনাইছোঁ আপোনালোকে নতুন এটা ভিডিঅ'লৈ। আজি মেডাম মেফি টাই আহোমসকলৰ বছৰেকীয়া এটা পৰম্পৰা মৃতকক দিয়া বুলি কয়। সেই পৰম্পৰা দেখাবলৈ আপোনালোকে গৈ আছোঁ। মই এতিয়া ভাত খাই আছোঁ। এখন টাই গামোচা ডিঙিত এখন টাই গামোচা লৈ ওলাইছোঁ মেডাম মেফি খাবলৈ। তো আপোনালোকে চাই থাকক, আপোনালোকক কি পাওঁ কি হ'ল দেখাম গোটেইখিনি। তো বলক। মেডাম মেফিত গাহৰি বস্তুটো মেইন, গাহৰি মাংসটো মেইন। এইফালে গাহৰি কাটিছে আৰু এইফালে পূজাৰ দ্ৰব্য কুকুৰা হাঁহ এইবিলাক হাঁহ নাই, কণী এইবিলাক ৰাখিছে। আৰু এইটোৱে হৈছে মন্দিৰটো। এয়া গাহৰিয়ে পিং কৰিবলৈ থৈছে ভকতৰ কাৰণে পূজাৰ দ্ৰব্য এইবিলাক। আৰু এতিয়া পতাকা উত্তোলনৰ ব্যৱস্থা হৈ গৈছে এইফালে গোটেইখিনি। আৰু এজন দুজনকৈ সকলো ৰাইজ আহি যাব পূজাস্থলীলৈ। এয়া পতাকা উত্তোলনৰ কাৰণে ব্যৱস্থা কৰিছে। ইয়াত আমি যিসকলে সমবেত হৈছোঁ সকলোৱে একটা সংকল্পবদ্ধ হওক যে আমি সকলোকে মেডাম মেফিৰ শুভকামনা জনাইছোঁ। তো এতিয়া ৰেডি হৈ আছে এইফালে। তো এইটো আহোমৰ এইটো পাগৰি। তো পূজা হৈ আছে ভিতৰত, এইটো মন্দিৰৰ ভিতৰত পূজা হৈ আছে। তো পূজা আপোনালোকক অলপ দেখাম। তো আপোনালোকে চাই থাকক। টোপোলালৈ গৈ আছোঁ এতিয়া ভিতৰত সেৱা ল'বলৈ মৃতকক দিয়ে আমাৰ বছৰেকৰ। তো ইয়াত জোতা চোতা খুলি যাম। ক'ত দিছে ইয়াত দে তামোল পাণটো ইয়াত দি দিছোঁ। এইটো মোৰ তুমি এনেকৈ দিছে। আৰু ইয়াত 101 গছ চাকি আছে আৰু 101 গছ চাকি সকলোৱে প্ৰজ্বলন কৰিব, অৰ্থাৎ জ্বলাব। উপৰি পুৰুষক সেৱা জনাই তেওঁলোকৰ বাবে চাকি বন্তি প্ৰজ্বলন কৰিবলৈ ব্যৱস্থা কৰিছে। অলপ পাছতে জ্বলাই দিব আৰু চাকি জ্বলাব। অলপ দেৰি পাছতে গোটেইখিনি আছে ৰেডি হৈ আছে। কেনে লাগিছে? ভাল লাগিছে। এইখন হৈছে টাই আহোমৰ হেন্দাং। আৰু আমাৰ ৰাজীৱ দাই টাই আহোমৰ ড্ৰেছযোৰ অলপ পিন্ধিবলৈ চেষ্টা কৰিছে। আৰু সেয়া এইটো মেডাম মেফি মন্দিৰ। আৰু মেডাম মেফি মানে কি আপোনালোকক মই কৈ দিছোঁ, চমুকৈ ক'বলৈ চেষ্টা কৰিছোঁ। আহোমসকল হৈছে টাই আহোমসকলৰ এক ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱহে। মেডাম মেফি অৰ্থ হ'ল মে মানে তৰ্পণ, দাম মানে মৃতক আৰু ফি মানে হ'ল মৃতকৰ দেউ। মেডাম মেফি অন্যান্য পৰম্পৰাৰ দৰে মেডাম মেফি মানে কি তাৰ পালনৰ বহু নীতি নিয়ম আছে। টাই আহোম ভাষাত তাক খোৱেক লাই বুলি জনা যায়। চ' গতিকে ইমানখিনিয়ে বুজালোঁ। মেডাম মেফিৰ অৰ্থৰ তাৎপৰ্য আপোনালোকে হয়তো বুজি পালে। টাই আহোম জনগোষ্ঠীৰ লোকসকলে হয়তো বুজি পাইছে। তো এয়া আহোমৰ পুৰোহিত, অৰ্থাৎ টাই আহোম পুৰোহিতসকলে মন্ত্ৰ পাঠ কৰি আছে ইয়াতে। আৰু মন্দিৰৰ ভিতৰত সকলোৱে সেৱা লৈছে, উপৰি পুৰুষক সেৱা জনাইছে। চমুকৈ যে ক'ব গ'লে এতিয়া আমি যে ঘৰে ঘৰে মৃতকক দিওঁ বা বছৰেকীয়া সকাম পাতোঁ, জ্যেষ্ঠজন বা কোনোবা এজন যদি ঢুকায় বা মৃত্যু হয়, আমি বছৰেকত সকাম ভাগ কৰোঁ। সেই সকাম ভাগে আমি এই 31 জানুৱাৰী দিনাখন সকলোৱে হাজৰ কৰে। তাকে মেডাম মেফি বোলা হয়। চমুকৈ বুজাব গ'লে তেনেধৰণে হয়। তো এয়া অলপ বুজালোঁ। অলপ পূজা চাওক আপোনালোকে। এই মেডাম মেফি আৰম্ভ হৈছিল 31 জানুৱাৰী তাৰিখে আহোম ৰজাৰ শাসনকালত আৰম্ভ হৈছিল। মানে বছৰেকৰ মূৰত পাতে। আৰু মূল পৃষ্ঠপোষক আছিল এই সকাম ভাগিৰ বা এই পূজাৰ বা এই অনুষ্ঠানৰ পৃষ্ঠপোষক আছিল টাই আহোমসকল। প্ৰবাদ আছে যে স্বৰ্গৰ ৰজা লেনডঙে তেওঁৰ 2 নাতি খুনলুং আৰু খুনলাইক সোণৰ জখলাৰে নামি আহি পৃথিৱীত ৰাজত্ব চলোৱাৰ সময়ত, মানে পৃথিৱীত ৰাজত্ব চলাবলৈ পঠিওৱাৰ সময়ত জ্ঞানৰ অধীশ্বৰ জাচিংফাই তেওঁলোকক উপদেশ দিছিল যে তোমালোকৰ ককা লেনডনে পৃথিৱীত ৰাজত্ব চলাবৰ বাবে তোমালোকক স্বৰ্গৰ পৰা মৰ্ত্যলৈ পঠাইছে। যেতিয়া ফিনহা মাহ আহিব, পবিত্ৰ চিন কৰা ফুলবোৰ ফুলিব, তেতিয়া তোমালোকে সেইটো মাহত দিনটা ঠিক কৰি তেওঁৰ অন্যান্য দেৱীসকলৰ দেৱতাসকলৰ নামত জীৱ জন্তুৰ আন ভাল বস্তু উৎসৰ্গা কৰি পূজা অৰ্চনা কৰিবা। তেতিয়া লেনডনে অন্য
8,000 দেৱ-দেৱীৰ লগত মৰ্ত্যলৈ নামি আহি তেওঁলোকক আশীৰ্বাদ কৰিব, সেইটো বিশ্বাসে হৃদয়ৰ্য কৰি খুনলুং আৰু খুনলাইৰ পৰা সৃষ্টি হোৱা পিছৰ বিভিন্ন টাই জনগোষ্ঠীয়ে নিজকে লেনডনৰ বংশ বুলি জ্ঞান কৰি আজি তেওঁলোকে লেনডন দেৱতাসকলক আৰু প্ৰয়াত পূৰ্বৰ পুৰুষসকলক বেলেগ বেলেগ নামেৰে পূজা অৰ্চনা চলাই আহিছে। জাচিংফা ই খুনলুং আৰু খুনলাইক আফা, ফুৰালুং, মেডাম মে ফি আৰু ৰিক্ষণ পূজা কৰিবলৈ উপদেশ দিছিল। ত্ৰয়োদশ শতিকাৰ শেষৰ ভাগত এছিয়াৰ প্ৰায়বোৰ টাই গোষ্ঠীয়ে বৌদ্ধ ধৰ্ম লৈছিল আৰু তথাপিতো পূৰ্বপুৰুষৰ পূজা অৰ্চনাৰ পৰম্পৰাটো এৰি পেলোৱা নাছিল আৰু বৰ্তমানেও এৰি পেলোৱা নাই আৰু এয়া মেডাম মে ফিৰ অস্তিত্ব জীয়াই ৰখাৰ চেষ্টা কৰিছে আৰু সকলোৱে কৈলাশপুৰ টাইম ছাত্ৰ সন্থা, টাইপা টাইম যুৱ ছাত্ৰ পৰিষদ, আঞ্চলিক সমিতি, কৈলাশপুৰ, টংলানগৰ, চেংলেঙত এই পূজাভাগ পালন কৰিছে। সাধাৰণতে 3 প্ৰকাৰৰ মেডাম মে ফি উদযাপন কৰা দেখা যায়। ৰজা, দেশ আৰু প্ৰজাৰ বাবে ৰাজহুৱা উৎসৱৰ ৰূপত আৰু ঘৰুৱাভাৱে বাঁহৰ চাং সাজি 5খন মাইহাং দি, ঘৰুৱাভাৱে 3খন মাইহাং দি, খাও-খামক মজিয়াৰ পৰা ওপৰত মাইহাং দি আৰু লেণ্ডং লাংকুৰি আৰু জানচাই হাঙক চাঙৰ ওপৰত ৰখা মাইহাঙক পূজা আগবঢ়োৱা হয়। পূজাৰ বেদীত আহোমৰ পবিত্ৰ ধৰ্মপুথি পাক পেন কাকা স্থাপন কৰা হয়। তো এনেধৰণে পতা হয় পূজাভাগ। বৰ্তমান সময়ত এই মেডাম মে ফিটো আজিকালি মেডাম মে ফি ধৰ্মীয় মাংগলিক অনুষ্ঠানৰ লগতে সামাজিক উৎসৱো হৈ পৰিছে। কাৰণ টাই আহোমসকলৰ লগত অসমৰ অন্যান্য জাতি জনগোষ্ঠীসমূহে আহি এই মাংগলিক অনুষ্ঠানটোত যোগ দিয়ে বা সহযোগ কৰা দেখা গৈছে। আমাৰ এই অনুষ্ঠানটো বিভিন্ন জাতি জনগোষ্ঠীৰ লোক আহি পিনে সহযোগিতা আগবঢ়াইছে। এয়াই হৈছে মেডাম মে ফি। আৰু এনেদৰে দেও মানে কুকুৰা লৈ লৈছে, কুকুৰা এনেদৰে আৰু এইফালে দেখিব সজাই পৰাই লৈছে পূজাৰ বাবে। কুকুৰাক এনেকৈ মৰিয়াই মাৰিব মধুৰিৰ লাঠিৰে টঙনিয়াই পিনে, সেই লাঠিডালৰ পূজাভাগ চলি আছে, মই দেখুৱাই আছোঁ আপোনালোকক চাওক। খুব ভাল লাগিছে, খুব নেদেখা আৰু নজনা বহুতে নাজানে, চ' সেইটো কাৰণে মই দেখাবলৈ চেষ্টা কৰিছোঁ, আপোনালোকক দেখাই থাকিম, চাই থাকক। এই যে বাঁহৰ চাংকেইখন দেখিছে, সেইখনত টাই ভাষাত কি কয় জানেনে আপোনালোকে? সেইখনত টাই ভাষাত লেণ্ডন বুলি কয়। লেংডং ন? লেণ্ডন নুফুটেই আৰু লেণ্ডন বুলি লেংডন লেংডন মানে হৈছে কি আমাৰ মানস পুত্ৰ, টাই আহোমৰ এটা মানস পুত্ৰ। সেই মানস পুত্ৰলৈ এই বস্তুকে পূজাৰ দ্ৰব্য কেৱল উৎসৰ্গা কৰিছে। চ' কথাখিনি মই পিছত সুধিম, জানিম কেনেকৈ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। তো আপোনালোকে যদি চাই থাকক, তাৰ ৰীতি নীতি সম্পৰ্কে অকণমান দেখুৱাইছোঁ, তাক চাই থাকক আপোনালোকে। হৈ আছে গাহৰি নে গৰম পানী নে গাহৰি এইখিনি কুকুৰা পুৰিবলৈ? গাহৰিখিনি ক'ত থৈছে? এই গাহৰি সেইকাৰণে গাহৰিৰ কাৰণে পিং কৰিবৰ কাৰণে ইয়াত খৰিকা বনাই আছে। আৰু মানুহখিনি দেখাই দিছোঁ অলপমান, আমাৰ মাহফালৰ মানুহবিলাক দেখাই দিছোঁ। অলপ ধুনীয়া ধুনীয়া ছোৱালীকেইজনী পূৰা লাইন পাতি ইয়াত ৰৈ আছে। ক'লা পৰা বগা লাগে, ৰঙা পৰা নীলা লাগে, এইখিনি গাঁৱৰ একদম হিৰ'ইন চবেই একদম পূৰা হেৰিয়াত আছে। এইটো ড্ৰেছ নাই নেকি? নিদিয়ে মিডিলে আনিয়াক। কুকুৰা কেইটাক সেই টঙনকেইডালে হেঁচা মাৰি এনেকৈ মাৰি গৈছে। তেজ লাগি গৈছে তথাপি পূজাৰ কাৰণে চব কেনেকৈ মাৰিছে। এইবাৰ পুৰা বৰহিতে মন্ত্ৰ পাঠ কৰিছে আৰু এনেকৈ মাৰিছে, মাৰি পেলাই পূজাত এইফালে কুকুৰা মাৰিলে, মধুৰি লাঠি কুকুৰা মাৰে আৰু তাৰ দৃশ্যখিনি আপোনালোকক দেখুৱালোঁ, চাই থাকি। এতিয়া সুধিম যে এইবিলাক নি পেলাই এনেকৈ ইয়াত গৰম পানী দিছে, এইখিনি খাব মানে আৰু আচলতে নিজৰ কুকুৰা নিজে আনি গৰম পানী। এয়া বৌ, খুৰী, আইতা, বা কিবা কিবি নাই ধৰে কিবা কিবি মানে সকলোৱে গাঁৱৰ ৰাইজে তামোল কাটি আছে। দেখাব ক'লে অলপ বোলে আমাকো বোলে ভিডিঅ'ত উঠা, তোৰ ভিডিঅ' এদিন উঠা, চ' উঠাই দিলোঁ আৰু চবকে দেখুৱাই দিছোঁ নে কি? দেখুৱাই দিছোঁ চবকে অকণ চাওক। এইফালে আছে আমাৰ এই আইতা। লাচকুটিডাল যে দেখিছে পাতত, ইয়াতে আছে কুকুৰাকেইটাক বলি দিব। এই কুকুৰাকেইটাক টঙনিয়াই পিনে মাৰিব।
এতিয়া খানা ঘৰলৈ যাওঁ, খাবলৈ হৈছে নাই, খানা খাবলৈ হৈছে নাই হোৱা চাই আহোগৈ। মানে এই ইয়াতে খোৱাৰ ব্যৱস্থা কৰিছে আৰু সেইয়াতে পূজা ভাগ পাতিছে। এতিয়া খানা ঘৰলৈ গৈ আছো, কি হৈছে কি নহৈছে, খানা ৰেডি হৈছে নাই হোৱা। আৰু খানাটো মেইন না, বইল সকলো ধৰণৰ খাদ্য বইল পাব। খানা পোৱালিখিনি ইতিমধ্যে খাই আছে, মই সেইখিনিও দেখুৱাইছো। চব খানা পোৱালিখিনিয়ে প্ৰথমতে খাইছে আৰু এনেকেই চবেই ইয়াতে ভাত খাব লাগিব মুকলিকে। আজি চবকে ভাত খাব লাগিব। চাওক খানা বনাই থকা ঘৰলৈ গৈ আছো। চব দেখা আপোনালোকে চাই থাকিব। ইয়াত খানা বনাই আছে আৰু এইফালে খানা ৰাখিছে আৰু সেইফালে চবেই খানা খাই আছে। মাংস, লাই শাক আৰু আলু, গাহৰি, ঔটেঙা। এই খানাৰ টেষ্ট আপোনালোকক নকলেও হ'ব। ইয়াত ঔটেঙা আছে, আৰে চাওক খানা জেগাৰ পৰা এবাৰ গৈছো, এতিয়া বেলেগলৈ যাওঁ। পুৰা খানা ইয়াতে খানা খানা ৰেডি হৈ গ'ল, চবেই খানা খাই আছে। তো দেখাই দিছো আপোনালোকক গাহৰি। আপুনি জেগা পাইছ? এই দ্ৰব্য সেৱন কৰাৰ আগমুহূৰ্তটো আচলতে পৰিপূৰক নিয়ম কৰা হয়, মন্ত্ৰ আওৰোৱা হয়। ইয়াত এইফালে মন্ত্ৰ আওৰাই আছে আৰু মন্ত্ৰ আওৰাব পুৰোহিতে, তাৰপিছতহে সকলোৱে খাব বা খাইছে। তাৰপিছত মন্ত্ৰ পাতিব, খাই থাকিব, তেনেকুৱা ধৰণে। কুকুৰাবোৰে পূজা কৰাৰ পাছতে ইয়াতে কাটিছে, চবেই ভকতে খাব আৰু এনেকৈ। তো কুকুৰাখিনি ইয়াতে কাটি থকা হৈছে, এইখিনি পিছত সকলোৰ লগত ৰাইজক খুৱাই দিয়া হ'ব। ফাইনেলি ময়ো ভাতটো খাই ল'বলৈ আহিলোঁ। চব কাহিনীতে একো নাই, তো খাই লওঁ আৰু ভাতটো।